Deithor Police Station along the awareness program on new laws pojai mek peman pon. Jakong Ponify ECR ni lakhain ko retrong Dwarbaguri MSC constituency angkang Deithor Police Station along the Sorkar pen akimiaron ke pangda ka puthak jai mek peman pon. Laso program along ka chitong dun lagi Deithor Police Station Secretary Sekari Terang, Deithor OC Rapsan Ahmad Deithor, VDP with President Anderson Singnar, Deithor Areas SGB Khorsing Hanse, Arlong Chuhu Areas SGB Joysin Hanse, Deithor Model College Principal Deepak Bora, Deithor Higher Secondary Principal Gitika Bechbura Haloi, Rongasar Deithor Havar Kitheki Dingatum Penang Anchatong Dun. Lapen Deithor Model College Principal Deepak Bora Penkening J Ponki, Non Kitur Mimati, Students Atumapan, Guardian Atum da Chelang Dun Paminang J Putaning J Pon. Lapen ki Deithor area salom tourism sa tami Chelang Pen, Ansuse ki pamat pon chulapen, ke palang mea sa ideng ponason pi messenger podlo Putaning J Pon. Deithor Police Station OC Rafsan Ahmad Penkening J Ponki, Deithor area salom in Anpenki Nilita, ki pa messenger pan bor ipon po Putaning J Pon. Non amat ki Deithor area salom thangmat akhe no dat he ponlong lilang Putaning J Pon chu. News Desk report, the leading site news. আমি এনরোলমেন্ট কম পাই আছো অসম চৰকাৰে আমাক জবাবদিহি কৰি থাকে যে ল'ৰা ছোৱালীবিলাক ক'ত গ'ল এটা মই দেখা পাই আছো আজিকালি অনলাইনত সব দেখা পায় যে ডেইথৰ অঞ্চলৰ পৰা গৈ পেলাই জেডিএজি কলেজত পঢ়িছে ডিআৰ কলেজত পঢ়িছে কিয় ডিআৰ কলেজত যাব লাগে কিয় ডিআৰ কলেজত যাব লাগে আমি এটা অনলাইনত দেখা পাওঁ নহয় আমি দেখা পাওঁ অনলাইনত চালে আমি গম পাওঁ যে কোনটো ষ্টুডেণ্টে কোন স্কুলত কলেজত গৈ নাম লগাইছে দেই কাৰণ আমাৰ অসম চৰকাৰে এইটো সুবিধা দিছে আমি সুবিধা লওঁ আমি হোষ্টেলৰ কাৰণে লাগি আছো আমি বাউন্ডাৰী ওয়ালৰ কাৰণে লাগি আছো প্ৰফেচাৰ স্কোৱাটাৰ কাৰণে লাগি আছো তে সেইখিনি গোটেইখিনি হৈ উঠিব এখন সুন্দৰ কলেজ হ'ব আপোনালোকে চাব মই থাকো নাথাকাটো ডাঙৰ কথা নহয় কিন্তু আপোনালোকে চাওক আৰু মই 5 বছৰ সময় দিছো 5 বছৰ আৰু এটা কথা এইটো জানিব আপোনালোকে যে যিমান ডাঙৰ যি হলো নহলো শিক্ষানুষ্ঠান যেতিয়া হ'ব নহয় এডুকেশ্যনাল ইনষ্টিটিউটে গোটেই জায়গাটো কৰাৰ এনভায়ৰনমেন্টটো চেঞ্জ কৰি দিয়ে এতিয়া আপুনি চাব যে গোলাঘাট নুমলীগড় আপোনাৰ দৈগ্ৰুম এই সব অঞ্চলৰ পৰা মাক দেউতাক ইয়ালৈ আহে সেইটো আৰু ভাল কথা নহয় জানো আগতে যেতিয়া আহিব কই কাৰ্বি আংলং নাযাওঁ ভয় লাগে এটাতো সব ল'ৰা ছোৱালী আহি আছে এই ফালৰ ল'ৰা ছোৱালী বাহিয়ে গ'ল এতিয়া কলেজত গোলাঘাটৰ ফালৰ ষ্টুডেণ্ট বাহি গ'ল আমাৰ কলেজত অথচ আমাৰ ল'ৰা ছোৱালী ইয়াত নপঢ়ে আমাৰ ল'ৰা ছোৱালী ক'ত গুচি যায় ডিফু গভৰ্ণমেণ্ট কলেজ গুচি যায় যদি ইয়াত থকা ইয়াত যিকেইটা ছাবজেক্ট আছে সেইকেইটা তেওঁলোকে মই ভাবোঁ ডিফু গভৰ্ণমেণ্ট কলেজত যাব নালাগে ডিআৰ কলেজত যাব নালাগে এছপিবি গাৰ্লছ কলেজত যাব নালাগে মই গোটেই লিষ্টখন চাই মোৰ বেয়া লাগি আছে মানে যে এছপিবি গাৰ্লছ কলেজত গৈছে পঢ়ক মই বেয়া বুলি কোৱা নাই কিন্তু যেতিয়া আমাৰ এই সুবিধাটো ইয়াত আছে তেতিয়াহ'লে আমি এই সুবিধাটো ল'বই লাগিব চৰকাৰে ফ্ৰী এডমিশ্যন দিছে সকলো সুবিধা দিছে এতিয়া আপোনালোকে এইটো গম পাইছে যে আজি 1 জুলাইটো 1 জুলাইৰ পৰা এফেক্ট হোৱাকে নিযুত মইনা বুলি এটা আঁচনি উলিয়াইছে অসম চৰকাৰে মই সেইকাৰণে গাৰ্জেনসকল ইয়াত আছে কৈছোঁ যে যিসকলৰ ছোৱালী এইটো ছোৱালীৰ কাৰণে দিছে যে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰু ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী পাছ পঢ়ি থকা অৱস্থাত 1000 পাব যিবিলাকে ডিগ্ৰী পঢ়িব তেওঁলোকে 1250 টকা পাব সেইটো অসম চৰকাৰে কিমান ডাঙৰ কাম কৰিছে মাহে মাহে 1000 টকা পাব তেওঁলোকৰ অহা যোৱাৰ সুবিধা হ'ব সেইকাৰণে চাইল্ড মেৰেজটো বন্ধ কৰিব লাগে আমাৰ ছোৱালীবিলাকক পঢ়া শুনাত আগবঢ়াই আনিব লাগে আপোনালোকে গাৰ্জেন মই লগ পাইছোঁ কাৰণে কথাখিনি কৈছোঁ হা কাৰণ গাৰ্জেনে এই কথাবিলাক আপোনালোকে চাব যাতে আমাৰ চাব শিক্ষাৰ যেতিয়া জেগাটুকুৰাৰ অট'মেটিকেলি উন্নতি হৈ যাব সব ভাল হৈ যাব এই কথাটোৱে আমাক মানে মই যিহেতু কাৰ্বি আংলঙত 20 বছৰ কাম কৰিলোঁ আমাক দুখ দিয়ে সদায় নিজক আগবঢ়া বুলি ভাবক আৰু আগবাঢ়ি পেলাই কাম কৰিবলৈ আহক কিবা অসুবিধা পাইছে আপোনালোকে আহক কলেজলৈ আহক আইনজনিত কিবা অসুবিধা পাইছে থানালৈ যাওক স্বাস্থ্যজনিত কিবা অসুবিধা পাইছে গগৈ ছাৰ আছে তেখেতৰ ওচৰত যাওক হয়নে নহয় মানে আপোনালোকে তেনেধৰণে আগবাঢ়ক আৰু আপোনালোকৰ মই দেখিছোঁ ইয়াত গাৰ্জেন লোকেল পাব্লিক গাঁওবুঢ়া সব এলাৰ্ট সব ভাল মই ডিফুতে পোৱা নাই জানেনে নাই ডিফুত মই 20 বছৰ চাকৰি কৰি বহুত বস্তু পোৱা নাই ইয়াত আহি পাইছোঁ তাত বেলেগ কিছুমান বস্তু পাইছিলোঁ আৰু ইয়াত আহি মই বেলেগ কিছুমান বস্তু পাইছোঁ ইয়াত আমি গাৰ্জেন মিটিং পাতোঁ তাতো মই মানুহ যায় আৰু মানুহ যাব লাগে গাৰ্জেন মিটিঙত আৰু যাওক আপোনালোকৰ অসুবিধাবিলাক কওক বোলে টিচাৰে ভালকৈ পঢ়োৱা নাই টিচাৰে পঢ়োৱাবিলাক আমি বুজি পোৱা নাই পৰীক্ষাত নম্বৰ কেলে পোৱা নাই আমাক প্ৰশ্ন সোধক আপোনালোকে আমাক জবাবদিহি কৰক কাৰণ আমাক চৰকাৰে দৰমহা দি ৰাখিছে নহয় হয়নে নহয় আপোনালোকে আমাক কওক যে আমাৰ ল'ৰা ছোৱালীয়ে কিয় নম্বৰ পোৱা নাই ইয়াত পঢ়ি পেলাই কিয় নম্বৰ পোৱা নাই আমি কওঁ আমি তেতিয়া উত্তৰ দিম নহয় আপোনালোকক
যে তেওঁ নম্বৰ কিয় পোৱা নাই বা তেওঁ কি অসুবিধা পাই আছে। আমি সেইকাৰণে পাৰ্চনেল মেণ্টৰ মেণ্ট্ৰি ৰাখোঁ। এজন প্ৰফেচাৰৰ আণ্ডাৰত আমি 10জন ষ্টুডেণ্ট ৰাখোঁ। সেইটো পাৰ্চনেল মানে, সেইটো কলেজৰ ক্লাছৰ লগত ৰিলেশ্যন নাই। আমি তেওঁলোকক সোধোঁ যে তোমালোকৰ কি অসুবিধা আছে, ঘৰুৱা অসুবিধা আছে নেকি, বা কিবা পঢ়া শুনাৰ অসুবিধা পাইছা নেকি, টকা পইচাৰ কিবা। এতিয়া এই ৱেলছন ইণ্ট্ৰিৰ কথা ক'লোঁ, ফৰ্ম ফিল আপৰ পইচা আমি দি দিছোঁ। তাৰ পৰীক্ষাৰ ফৰ্ম ফিল আপৰ সি অহাই নাই, আমাৰ প্ৰফেচাৰে পইচা দি দিলে। কাৰণ ডেট পাৰ হৈ গুচি যাব নহয়। এতিয়া ল'ৰাটো আহিব, ল'ৰাটো ভাল ল'ৰা, আমি তাক এতিয়া আমি পানিছমেণ্ট দিব নোৱাৰোঁ নহয়, যে সি নাহিলে তাক ফৰ্ম ফিল আপৰ পইচাটো আমি দি দিছোঁ। তাৰপিছত তাক কৈছোঁ যে তই কৈছে ছাৰ মোৰ ঘৰৰ অৱস্থা বেয়া, মই পইচা দিব নোৱাৰোঁ। তাক কৈছোঁ তথাপিতো পাৰ যদি দিবি, কিন্তু সি আজিলৈকে দিব পৰা নাই। কিন্তু তথাপিতো আমিতো তাক পঢ়াৰ পৰাতো বাধা দিব নোৱাৰোঁ নহয়। আমি সেইখিনি বস্তু চাওঁ। সেইকাৰণে আপোনালোক আহক, আপোনালোকে নেভাবিব যে আমি একো নাজানো আৰু তাতে চব জনা মানুহবিলাক বহি আছে, তেনেকুৱা ধৰণৰ কথা নহয়। ঠিক আছে, আপোনালোক আহিব, তেনেকৈ থানাৰ লগত আপোনালোকে ভাল পৰামৰ্শ ৰাখিব। কাৰণ থানাৰ অ' চি চাহাব মই জানো তেখেতক, আমি কথা পাতি থাকোঁ মানে যে তেখেতে গোটেই কেনেকৈ মই গোটেইকেইজনকে কথা কৈছোঁ। আগৰ বিদ্যুৎ বৰুৱা আমি ছাৰকো পাইছোঁ, তেওঁ খুব ভাল আছিলে। আমাকটোতো আমি যেনিবা কলেজৰ প্ৰিন্সিপাল হিচাপত তেওঁ যেনিবা আমাক ভাল সন্মান কৰে, কিন্তু বেলেগকো তেওঁ ভালেই সন্মান কৰে, সকলোৰ লগত তেখেতৰ ভাল। সেইকাৰণে আপোনালোকৰ মানে অকল ক্ৰাইম ৰিলেটেড নহয় যে আপোনালোকৰ যদি এইটো অঞ্চলত ক'ৰবাত কিবা চাইল্ড মেৰেজ আছে কিন্তু আপোনালোকে বাধা দিব পৰা নাই, আপোনালোকে আইনৰ সহায় লওক, আপোনালোকে আমাৰ ওচৰত যাওক। আমি ইয়াৰ প্ৰতিখন স্কুলত আমি চাইল্ড মেৰেজৰ এগেইনষ্টত আমি মিটিং কৰিছোঁ। আমি এটা শ্লোগান উলিয়াইছোঁ, পেহলে পঢ়াই ফিৰ বিদায়। এইটো আমাৰ মডেল কলেজৰ শ্লোগান হয়, গম পাইছেনে, যে পেহলে পঢ়াই ফিৰ বিদায়। আমি প্ৰতিখন স্কুলত গৈছোঁ, আমি কেইবাখনো স্কুলত আমি ফ্লেক্স লগাই দিছোঁ। এখন ফ্লেক্স তাত লগাই দিবলৈ কৈছোঁ যে প্ৰতিজন ষ্টুডেণ্টে যাতে এইটো দেখা পায়। সি আজি ড্ৰাগছৰ ওপৰত যিটো কথা ক'লে, আমাৰ ছাৰেও ক'লে, তেখেতেও ক'লে যে এইটো অপৰাধ আমি হ'বলৈ দিব নোৱাৰোঁ দেই। ধৰক আপোনালোকে এইটোত সম্পূৰ্ণ নজৰ ৰাখক। আপোনালোকৰ যদি তেনেকুৱা ধৰণৰ কিবা আপোনালোকে পাইছে, তেতিয়াহ'লে আপোনালোকে আমাৰ কলেজৰ লগত যোগাযোগ কৰক, আৰক্ষীৰ লগত যোগাযোগ কৰক, স্বাস্থ্য ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰক। বাইদেউ আছে, আপোনাৰ প্ৰিন্সিপাল বাইদেউ আছে, তেওঁক কওক। আমি স্পটত যাম, আমি জেগাত যাম। আপোনালোকে নগ'লে মোক ক'ব, আমি জেগাত যাম, আমি চাম যে কিয় হৈছে ঘটনাটো। আমি সেইখিনি বস্তু আমি জেগাটোৰ পৰা ভাল কৰিবই লাগিব। মই কৈছোঁ যে এনেও দেউথৰ খুব শান্তিপ্ৰিয় জেগা, আমি দেউথৰক লৈ পেলাই আমি গৰ্ব কৰোঁ। মানে মই অধ্যক্ষ হিচাপে থকা অৱস্থাত মোক বহুতে সোধে আপোনাক কিজানি মাথা গৰম কৰি দিয়ে। মই বোলো নাই, একোৱেই নাই, মানুহেই নাহে, কোনো ধৰণৰ মই অসুবিধা পোৱা নাই। সেইকাৰণে মই ভাবোঁ যে সকলোৱে মিলিজুলি আমি দেউথৰখনক এখন ভাল ঠাইলৈ আমি পৰিৱৰ্তন কৰিব লাগে। মই যোৱাকালি মই নিজেই গৈ পেলাই একদম এইফালে বহুত ভিতৰলৈকে গ'লোঁ, কেকঙাটাং স্কুল পাৰ হৈ পেলাই বহুত ভিতৰত গ'লোঁ। এই নদী আছে যে, তাত গৈ চাইছোঁ। চাবলৈ গৈ পেলাই মই মনত ভাবিছোঁ যে আমি সৰুকৈ দেখোন এইখিনিতে টুৰিজিম স্পট এটা কৰিব পাৰোঁ, সৰুকৈ কৰিব পাৰোঁ, একো নহয়, চবেই মিলিজুলি কৰকচোন আপোনালোকে, হয়নে নহয়। মানুহে টুৰিজিমত কি বিচাৰে? পানী বিচাৰে, মানে বাচন বৰ্তন ধুই ভাত খাব, হয়নে নহয়। ছেফ এণ্ড ছিকিউৰ বিচাৰে, যাতে বেলেগ মানুহে যাতে তেওঁলোকক ডিষ্টাৰ্ব নকৰে, হয়নে। আৰু আপোনাৰ ধুনীয়া পাৰ্কিং বিচাৰে। পাৰ্কিংটো আপোনালোকে দায়িত্ব লওক যে আমি আপোনালোকক ফ্ৰী অফ কষ্ট গাড়ী ইয়াতে ৰাখিবলৈ জেগা দিছোঁ, আপোনালোকে একদম চিন্তা নকৰিব। আমি লোকেল খানা চানা বনাই দিয়া মানুহ ৰাখিছোঁ ইয়াতে। চাব, এদিন দুদিনকৈ গৈ পেলাই ইয়াত মানুহ ফুৰিবলৈ আহিব। কাৰণ এতিয়া ইয়াত একো মই দেখা নাই, উগ্ৰপন্থী সমস্যা দেখা নাই, বেলেগ একো সমস্যা নাই। আমি নিজেই নিজৰ জেগাটোৰ পৰা তেনেকৈ উন্নতি কৰিব নোৱাৰোঁ জানো? তেনেকৈ ক'ব। আজি ধৰক NRLৰ পৰা যদি দুটা পৰিয়াল আহে, এতিয়া মোকে খবৰ ল'বলৈ কিমান মানুহ আহি থাকে। ডিব্ৰুগড়ৰ পৰা গৈছে, এনেই সোমাই যায় মোৰ ইয়াতে। এই বৰ ভাল দেখোন, ইমান গছ গছনি আছে, ইমান ভাল। এইবিলাক ভাল লাগে, মানে এইবিলাক বস্তু আমি ভাল পাওঁ। সেইকাৰণে আমি সকলোৱে সেই বস্তুবিলাক ভাল পাওঁ। এতিয়া সেইকাৰণে মই ভাবোঁ যে আপোনালোকে সকলোৱে মিলিজুলি এটা ভালকৈ এই জেগাটোৰ পৰা উন্নতি কৰক, আমি আছোঁ লগত। ঠিক আছে, হ'ব, এনেই কথা পাতিলোঁ আৰু দেই। যে মডেল কলেজ যেতিয়াৰ পৰা হৈ গ'ল, যোৱা 3 বছৰত চাওকচোন জেগাটোৰ পৰা কেনেকুৱা মানে ভাল লগা হৈ গ'ল। ৰঙা দুপাট্টা দিয়া ছোৱালীবিলাক ঘূৰি ফুৰে, আহিছে গৈছে, মানে বগা চাৰ্ট পিন্ধা, ক'লা পেণ্ট পিন্ধা ল'ৰাবিলাক আহিছে গৈছে, কিমান ভাল লগা হৈছে। এতিয়া শিক্ষা অনুষ্ঠানে জেগাখনৰ উন্নতি কৰিব। আপোনালোকে কেতিয়াও নাভাবিব যে আমি পিছ পৰি আছোঁ নাভাবিব। এতিয়া চাব, আপোনালোকৰ ল'ৰা ছোৱালী ভাল হ'ব, খুব ভাল হ'ব এইখন জেগা। মই সেইটো কাৰণে কৈছোঁ যে চাওক, মই যোৰহাটৰ পৰা অহা যোৱা কৰিব পাৰোঁ,
বোকাখাটত ভাড়া ল'ব পাৰোঁ, কিন্তু মই ডেথৰত মোৰ কোৱাৰ্টাৰত আছোঁ। মই গাঁও বুলি ভবা নাই, মানে গাঁও বুলি ভবা নাই কাৰণে আহিছোঁ। এতিয়া গগৈ ছাৰে মোক এতিয়া ক'লে যে তেওঁ এমাহমানৰ পৰা বোলে কোৱাৰ্টাৰত থাকে, হয়নে? মইতো বোকাখাটতো থাকিব পাৰিলোঁ, যোৰহাটত মোৰ ঘৰ, নিজৰ ঘৰ মোৰ যোৰহাটত, কিন্তু মই তথাপিতো আহিছোঁ যাতে মানুহবিলাকে এটলিষ্ট এটা কনফিডেঞ্চ ফিল কৰক যে আমাৰ প্ৰিন্সিপালো আহি ইয়াতে আছে, তাত মোৰ নিজৰো কিবা সুবিধা আছে। সেই বস্তুবিলাক আমি চাওঁ মানে। সেইটো কাৰণে মই ভাবিছোঁ যে আমি চেষ্টা কৰি আছোঁ এখন ভাল কলেজ কৰিবৰ কাৰণে নহয়, ভাল এটুকুৰা জেগা কৰিবৰ কাৰণে। যাতে চাওক, আপোনালোকে দেখা পাইছিলে যে আমি ৰংবং ট্ৰেন্সাৰৰ এখন চেমিনাৰ পাতিছিলোঁ, গোটেই ভাৰতবৰ্ষৰ বিভিন্ন জেগাৰ পৰা মানুহ আহিলে, অসমৰ মানুহ ভৰ্তি হৈ গ'ল আহি পেলাই ইয়াত। আমি ইনাগুৰেল ছেশ্যনত 500 মানুহক ভাত খুৱাইছোঁ। ইনাগুৰেল ছেশ্যনত ইউনিভাৰ্চিটিটো 100 মানুহক ভাত নোখোৱায়, আমি 500 মানুহক ভাত খুৱাইছোঁ। তেতিয়াহ'লে জেগাটুকুৰাক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাক আহি গৈছে ইয়াত, তেওঁৰ ডাঙৰ দাদা আহি গৈছে ডক্টৰ দিগন্ত বিশ্ব শৰ্মা। তো কিমান গৌৰৱৰ কথা। সেইকাৰণে আপোনালোকে আমাক সহায় কৰক, আপোনালোকে আমাৰ এডমিনিষ্ট্ৰেশ্যনত সহায় কৰক, আমি তেতিয়া ভাল ঠাই এখন কৰিব পাৰিম ডেথৰক। এতিয়া ডেথৰৰ মই সেইদিনা ৰবি সিঙক মই এই আমাৰ জাৰ্ণেলিষ্টক মই কৈ আছোঁ যে তোমালোকৰ আনাৰস লৈ পেলাই এইখিনিত নিউজ বনাই আছে। কিয় এইটো নিউজ বনাবলৈ পাইছে? তোমালোকৰ আনাৰস এইখিনিতে নিউজ বনিব লাগিছিলে যে আনাৰসৰ বজাৰখন আমাৰ ডেথৰ তিনিআলিত আছে, হয়নে নহয়? ডেথৰ আনাৰস লৈ পেলাই এই নুমলীগড়ত নিউজ যদি কৰি থাকে তেতিয়া আমাৰ বেয়া লাগে, আমি বেয়া পাওঁ। সঁচা কথা কৈছোঁ, মই মনৰ কথাটো কৈছোঁ। ডেথৰ আনাৰস হৈছে, কিন্তু কৈ আছে যে নুমলীগড়ত আনাৰসৰ বজাৰখন হৈ আছে। আৰে আনাৰসটো আহিছে ক'ৰ পৰা সেইটোতো ক'ব লাগিব না। আনাৰসটো আহিছে কেকঙাটাঙৰ পৰা, ডেথৰৰ পৰা। আমি সেইটোহে বেছি ফ'কাছ কৰিম। ক'ৰ আনাৰসত আমি খাই আছোঁ, কৈ আছে যে নুমলীগড়ত আনাৰসৰ বজাৰত আপোনালোক এপাক আহি যাওক। মই ৰবি সিঙক কৈছোঁ যে এটা ভাল নিউজ বনোৱা, বাগানবিলাকত যোৱা, খেতিয়কক সোধা, কৰা, মানে তেতিয়াহে মানুহে গম পাব। আমি তাক প্ৰচাৰ কৰিম নহয় কেনেকৈ কৰিব লাগে। সেইকাৰণে কাৰ্বি ছাত্ৰই অসমীয়া অনাৰ্ছত তেওঁ ফাৰ্ষ্ট ক্লাছ পাইছে। এইটো কিমান ডাঙৰ কথা চাওক। ৱেলছন ইংটি, যে ৱেলছন ইংটি বুলি এজন কাৰ্বি ছাত্ৰই, কাৰ্বি ষ্টুডেণ্টে অসমীয়াত অনাৰ্ছ লৈ পেলাই তেওঁ ফাৰ্ষ্ট ক্লাছ পাইছে। আৰু অতি দুখীয়া ঘৰৰ ছাত্ৰ, এতিয়া গোটেই বিশ্ববিদ্যালয়ত ইউনিভাৰ্চিটিত পঢ়াবৰ কাৰণে আমি দায়িত্ব লৈছোঁ যে তাৰ পঢ়োৱাৰ পৰা আদি কৰি যি য'ত সুবিধা লাগে আমি সেইখিনি কৰি দিম। এতিয়া আমি তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী বিচাৰি আছোঁ, আমি তেনেধৰণে শিক্ষাৰ উন্নতিটো বিচাৰি আছোঁ। আমি এনেই আহি পেলাই ধৰক কলেজখনত আমাক চাকৰি দিছে, আমি বহি থকা নাই। মই কৈছোঁ ন, মই নিজেই মটৰ চাইকেল লৈ ৰংভং ঘাট পৰ্যন্ত গৈছোঁ। এইফালে কেকঙাটাঙৰ ভিতৰলৈ গৈ মই নদী পাৰ কৰি পেলাই খোজকাঢ়ি ভিতৰলৈকে যাওঁ। আমি ছাত্ৰ ছাত্ৰীবিলাকৰ, ষ্টুডেণ্টবিলাকৰ ঘৰলৈ যাওঁ, আমি খা খবৰ লওঁ যে কি অসুবিধা হৈ আছে। এইকাৰণে আপোনালোকেও সমানে আমাক সহায় কৰক। তেতিয়া আপোনালোকে যেতিয়া সহায় কৰিব, মই এতিয়া কৈছোঁ যে তেতিয়া আমি মানে এই CRPC IPCৰ কথা পাতিব নালাগে আৰু। চবফালে আমাৰ বিশেষকৈ চাওক, আৰু এটা জাতিৰ যেতিয়া উন্নতি হ'ব, কেতিয়া ভাল হ'ব, যেতিয়া আমাৰ শিক্ষা ব্যৱস্থা উন্নতি হ'ব। আৰু শিক্ষা ব্যৱস্থাৰ উন্নতি কৰিবৰ কাৰণে অসম চৰকাৰে মডেল কলেজ ইয়াত দিছে। কাৰ্বি আংলং, 2খন কাৰ্বি আংলং জিলাৰ ভিতৰত এখন মডেল কলেজ, আমি গভৰ্ণমেণ্ট মডেল কলেজ পাইছোঁ। সেইটো কাৰণে আমি সেই গোটেই ব্যৱস্থাটোৰ কাৰণে আপোনালোকে আমাক সহায় কৰিব লাগিব, আপোনালোকে সেইখিনি আগবাঢ়ি আহিব লাগিব, তেতিয়া সকলো বস্তু ভাল হ'ব। আৰু শিক্ষাৰ উন্নতি হ'লে চব উন্নতি। সেইকাৰণে আপোনালোকে কেতিয়াও এই 3-4 কিলোমিটাৰৰ ভিতৰত থকাৰ অৱস্থাত ডেথৰত আপোনালোকে পিছপৰা জেগা বুলি এটলিষ্ট নক'ব, মানে ক'লে আমাৰ দুখ লাগে, আমি বেয়া পাওঁ মানে। কাৰণ কথাটো হৈছে যে তেতিয়াহ'লে মই ক'লোঁ নহয়, আমি জাজিমুখ, ভগামুখ, যিবিলাক আপোনাৰ ব্ৰহ্মপুত্ৰৰ কিনাৰৰ জেগা, আপোনালোকে সেইবিলাক জেগালৈ 30 কিলোমিটাৰ যাব লাগে হাইৱেৰ পৰা। তাৰ ল'ৰা ছোৱালীয়ে ভালকৈ পঢ়ি আছে। আমি এইখিনিৰ পৰা 4 কিলোমিটাৰ ওলাই পেলাই গ'লেই আমি 39 নেশ্যনেল হাইৱে পাওঁ। তাৰ পৰা আমি গুৱাহাটী যাওঁনে, দিল্লী যাওঁনে, শিৱসাগৰ যাওঁনে, গোলাঘাট যাওঁ, আমাৰ কাৰণে চবফালে ৰাস্তা আছে, হয়নে নহয়? আমি কেতিয়াও আমি পিছপৰা, আমি যদি পিছপৰা বুলি ভাবি থাকোঁ, আমাৰ আগবাঢ়িবলৈ আৰু মন নাযাব মানে। আপোনালোকে কেতিয়াও নাভাবিব। মই কথাটো মই ডিফুত থাকোঁতেও কওঁ আগতে যে ডিফুখন পিছপৰা জেগা। ডিফুখন কেনেকৈ পিছপৰা জেগা হ'ব, য'ত ডিফু ষ্টেচনত ৰাজধানী ষ্টপেজ আছে, আৰু সেইখন ডিফু কেনেকৈ পিছ পৰিব? আজি যোৰহাটৰ মানুহ ৰাজধানী উঠিবলৈ মৰিয়নি যাব লাগে, বোকাখাটৰ মানুহ ৰাজধানী উঠিবলৈ হ'লে ফৰকাটিঙৰ ৰাজধানী ষ্টপেজ তাত যাব লাগে, তেজপুৰৰ মানুহ ৰাজধানীত উঠিবলৈ গুৱাহাটী যাব লাগে, আৰু ডিফুৰ মানুহ ৰাজধানীত উঠিবলৈ ডিফু ষ্টেচনত যাব লাগে, য'ত আপুনি
এতিয়া বন্ধ কৰিছে, এই লাষ্ট কৰোণাৰ পাছত বন্ধ হৈছে, আকৌ হ'ব সেইটো। এতিয়া 39 নেশ্যনেল হাইৱেৰ পৰা আমি 4 কিলোমিটাৰ ভিতৰত আছোঁ, আমাৰ ৰাস্তা পথৰ অসুবিধা আছে, সেইখিনি যদি আমাক ঠিক ঠাক